নমস্কাৰ, মই মিনাক্ষী হ'ম। আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মিনাক্ষী হ'মলৈ। আশা কৰিছোঁ সকলো ভালে আছে, মোৰ ভালেই। আজি আমি দুয়োজনী ফুৰিবলৈ আহিছোঁ পিছবেলা সময়ত। ঘৰত থাকি আমনি লাগিছে, সেইকাৰণে আজি অলপ বোলো ওলাই যাওঁ। চাই থাককচোন ভিডিঅ'টো শেষলৈকে, আৰু আজি কি কি কৰিব পাৰোঁ আপোনালোকক লগত অলপ শ্বেয়াৰ কৰিম। পথাৰবোৰ ইমান ধুনীয়াকৈ হৈছে, ধান ডাঙৰ সেউজীয়া পৰিৱেশটো চাওকচোন, কি ধুনীয়া লাগিছে। চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া, কি ধুনীয়া লাগিছে। এজোপা এজোপা খেজুৰৰ গছ চাওকচোন, ইমান ধুনীয়াকৈ আছে। এতিয়া আন্ধাৰ হৈছে, ঘৰলৈ গৈ আছোঁ, আৰু ঘৰলৈ যোৱাৰ পিছত আপোনালোকক কিছুমান ৰুমালৰ এম্ব্ৰইডাৰী দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। দেখুৱাম মইনো কেনেকৈ হাতেৰে এম্ব্ৰইডাৰী কৰোঁ। কিছুমান ৰুমালৰ চিম্পুল ডিজাইন দেখাম, চাই থাকক ভিডিঅ'টো। এইখন হৈছে এখন গোলাপ ফুল থকা ৰুমাল। এইবোৰ পটি লগাই দিয়া হৈছে, পটিবোৰ লগাই দিলে অলপ ধুনীয়া লাগে। এইখন এখন, তাৰপিছত এইখন এখন। এইবোৰ চাওকচোন আপোনালোকে, চিম্পুল ডিজাইনত কৰা হৈছে। এখন এখন দুইটা চাইডে কৰা হৈছে, এইফালেও আৰু এইফালেও। কেনেকুৱা লাগিছে ৰুমালখিনি আপোনালোকে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকক ৰুমাল লাগে কাৰোবাক, কমেণ্ট কৰি জনাব।